हेलो एवरीवन আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো তেনেহলে বলক ভিডিওটো ষ্টাৰ্ট কৰো আজি মই আপোনালোকৰ লগত দুটা সৰু মাছৰ ৰেচিপি শেয়াৰ কৰিব ওলাইছো গতিকে এয়া প্ৰথমতে পাতত দিয়া মাছখিনি জুকাৰ কৰি লৈছো প্ৰথমতে মই কলা সৰিয়হ এচামুচ আৰু বগা সৰিয়হ এচামুচ পানীত তিয়াই 1 ঘণ্টা বা 2 ঘণ্টাৰ বাবে ৰাখি দিম তাৰ পিছত লৈছো মই কেইফুটামান নহৰু এইখিনিও ভালদৰে এৰুৱাই সফা কৰি লম তাৰ পিছত মই নহৰু কেইটা ভালদৰে ধুই এনেদৰে মিক্সিত দি লৈছো তাৰ পিছত লৈছো দুটা কেঁচা জলকীয়া আৰু হেকত দিম মই তিয়াই থোৱা সৰিয়হখিনি মই ধুনিয়াকৈ ধুই সাফা কৰি ললো ইয়াৰ পিছত আটাইখিনি মই মিক্সিত ধুনিয়াকৈ ব্লেন্ড হ'ব দিম আৰু এটা পেষ্ট বনাই লম লাষ্টত আকৌ মই অকমান পানীও এড কৰি দিছিলো যাতে সৰিয়হখিনি মিক্সিত পেষ্ট হতে অলপ সুবিধা হয় আৰু এয়া ৰেডি হৈ গল আমাৰ সৰিয়হ পেষ্টখিনি ইয়াৰ পিছত লৈছো মই এখন ফয়েল পেপাৰ যেহেতু মোৰ ঘৰত কলপাত নাই হেবাবে মই আজি ফয়েল পেপাৰতে দিম এইখিনি লৈছো মই সৰু মাছ বৰ বেছি নহয় আকৌ যেহেতু আমি দুটা মানুহ গতিকে মাছ কমানে হয় এতিয়া মই সৰিয়হ পেষ্টখিনি মাছখিনিৰ ওপৰত ঢালি দিছো আৰু লাষ্টত দিছো ইয়াতে অকমান নিমখ সোৱাদ অনুসৰি আৰু এটুকুৰা নেমু এতিয়া এইখিনিও ইয়াতে চেপি দিম আৰু এইখিনি এতিয়া ভালদৰে চামুচ বা হাতেৰে মিক্স কৰি লম ধুনিয়াকৈ আৰু হেকত দিছো অকমান কেঁচা মিঠাতেল গোন্ধটো ভাল আহিব কাৰণে আৰু এইখিনি এতিয়া মই ভালদৰে চামুচেৰে মিক্স কৰি ললো এতিয়া আটাইখিনি মাছ মই ফয়েল পেপাৰখনত ঢালি দিম আৰু ফয়েল পেপাৰখন চাৰিওফালৰ পৰা ভালদৰে মেৰিয়াই লম যাতে মাছৰ পৰা যিটো ৰস ওলাই সেইখিনি বাহিৰলৈ ওলাই নাযায় আৰু সেই ৰসখিনি দিয়ে মাছখিনি ভালদৰে কুক হৈ যায় এতিয়া মই কেইটামান কেঁচা জলকীয়া লৈ লৈছো সেইখিনিও মই ফালি ফালি ওপৰত দি লম কাৰণ কেঁচা জলকীয়াটো দিলে গোন্ধটো ভাল আহিব আৰু অকমান জ্বলাও হ'ব আৰু আটাইতকৈ হেকত দিছো মই অকমান কেঁচা মিঠাতেল এইখিনি ওপৰতে ঢালি দিছো এনেদৰে আৰু এতিয়া ফয়েল পেপাৰখন ভালদৰে মেৰুৱাই লম তাৰ পিছত আৰু এখন ফয়েল পেপাৰ লৈ মই উল্টা সাইডেও মেৰাই লম আপোনালোকৰ ঘৰত যদি কলপাত এভেইলেবল আছে খুবেই ভাল তেতিয়া মাছটো খাবলৈ আৰুৱে ভাল লাগে কাৰণ কলপাতৰ যিটো ফ্লেভাৰ সেইখিনি মাছত ওলাই যায় কিন্তু মোৰ লগত যেহেতু এভেইলেবল নাই মই ফয়েল পেপাৰতে এনেদৰে মেৰাই দিছো এইখিনি এনেদৰে খাইও ভালেই লাগে যিসকলে খোৱা নাই আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে খুব ধুনিয়া টেষ্ট আহে আৰু তাৰ পিছত মই কেৰাহী এটা লৈছো আৰু এইটো মই হাই ফ্লেমত 1 মিনিটৰ বাবে ভালদৰে গৰম হ'বলৈ দিছো তাৰ পিছত মই ষ্টেণ্ড এটা লৈছো ইয়াৰ ওপৰত এতিয়া মাছখিনি দি মই ঢাকন লগাই একদম লো ফ্লেমত 40 বা 50 মিনিটৰ বাবে এইখিনি ভালদৰে কুক হ'ব দিম যদি আপোনালোকৰ ঘৰত ষ্টেণ্ড নাই তেনেহলে প্লেট এখনো ল'ব পাৰে সেইখন আপোনালোকে উলুটাকৈ দি ল'ব তাৰ ওপৰত মাছখিনি দি ল'ব মাছখিনি দিওতে আকৌ মই এটা কথা পাহৰি গৈছিলো যে মোৰ লগত মান ধনিয়া আছিল পাত কেটামান সেইকাৰণে এইখিনিও মই ইয়াতে পিছত নমাই আনি কাটি দিলো তেতিয়া গোন্ধটো আৰুৱে ভাল হ'ব যদি আপোনালোকৰ লগত নাই তেনেহলে আপোনালোকে নৰমেল ধনিয়াটো ব্যৱহাৰ কৰিব পাৰে ধনিয়াখিনি দিলে গোন্ধটো আৰুৱে ধুনিয়া আহে এতিয়া মই আকৌ আগৰ দৰে ফয়েল পেপাৰখন ভালদৰে মেৰাই এইখিনি ষ্টিম হ'বলৈ দি দিছো তাৰ পিছত মই লৈছো ইয়াতে তেল অকমান এয়া বাকি থকা মাছ কেইটা মই এতিয়া ফ্ৰাই কৰি লম এইকেইটা মাছ অকমান ডাঙৰ আছিল বাবে ভাবিলো টেঙাকে বনাও আৰু বহুত গৰম যেহেতু সেইবাবে বাকিবোৰতকৈ টেঙাখিনি খাই ভালে লাগে আৰু বহুতে হয়তো বহুত ধৰণৰ টেঙা বনায়ও খাইছে কিন্তু বাহৰ গাজৰ টেঙা কোনে কোনে খাইছে বাৰু আগতে জনাবচোন আৰু যদি খোৱা নাই তেনেহলে আজি মই বনোৱাৰ দৰে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন খুব ভাল লাগে খাই এতিয়া মাছখিনি ভালদৰে ফ্ৰাই হৈ গল এতিয়া মই এইখিনি তেলৰ পৰা উঠাই লম আৰু ইয়াতে দিম মই এচামুচ সৰিয়হ এইখিনি এতিয়া ঢাকন লগাই ভালদৰে ফুটিবলৈ দিম এইখিনি হৈ গল তাৰ পিছত ইয়াতে মই ডাঙৰ চামুচেৰে 2 চামুচ বাহৰ গাজ দিছো আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই লম তাৰ পিছত দিছো মই ইয়াতে অকমান সোৱাদ অনুসৰি নিমখ আৰু অকমান হালধি সেইখিনি দি উঠি মই এইখিনি এতিয়া আকৌ এবাৰ ভালদৰে লৰাই লম বেছি ভাজিব নালাগে জাস্ট 1 মিনিটৰ বাবে গেছটো হাই ফ্লেমত দি এইখিনি ভালদৰে মিক্স হোৱালৈ লৰাই লম ইয়াৰ পিছত মই ইয়াতে এড কৰিম অকমান গৰম পানী আপোনালোকক যিমানখিনি জোল লাগে সেইখিনি হিচাপতে পানী দিব মই ইয়াতে 1 কাপ পানী দিছো আপোনালোকে বিচাৰিলে ইয়াতকৈ বেছি বা কমো ব্যৱহাৰ কৰিব পাৰে এতিয়া এইখিনি ঢাকন লগাই মই ভালদৰে উতলিব দিম
এইখিনি অকণমান উতল অহাৰ পিছত মই ইয়াতে এড কৰিছোঁ ময়দা মিক্স কৰা পানী, কাৰণ মোৰ লগত সেইদিনা কৰ্ণফ্লাৱাৰ নাছিলে। আপোনালোকে কৰ্ণফ্লাৱাৰ থাকিলে কৰ্ণফ্লাৱাৰ ব্যৱহাৰ কৰিব আৰু নহ'লে ময়দাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি মই আকৌ এবাৰ হাই ফ্লেমত ভালদৰে উতলিব দিম। তাৰপিছত মই ইয়াতে এড কৰিছোঁ কেইটামান কেঁচা জলকীয়া, গোন্ধটো ভাল আহিবৰ কাৰণে। আৰু এতিয়া মই ফ্ৰাই কৰি থোৱা মাছখিনিও ইয়াতে দি দিম। তাৰপিছত এইখিনি আকৌ এবাৰ ভালদৰে লৰাই মই ইয়াক হাই ফ্লেমত 1 মিনিটৰ বাবে উতলিব দিম। তাৰপিছত এয়া ৰেডি হৈ গ'ল আমাৰ বাঁহৰ গাজেৰে মাছৰ টেঙা। আৰু এইফালে আমাৰ আহি গ'ল পাতত দিয়া মাছ। এইখিনি কুকড হওঁতে অলমষ্ট মোৰ 50 মিনিটছ লাগিছে। মই এনেও অকণমান বেছি সময় কুকড হ'ব দিছোঁ, কাৰণ মাছখিনি যাতে ভিতৰৰ পৰা কেঁচা নাথাকে বা খাওঁতে যাতে কেঁচা ভাৱ নাহে, সেইবাবে এইখিনি মই ল' ফ্লেমত ৰাখি ভালদৰে 50 মিনিটছৰ বাবে ইয়াক কুকড হ'বলৈ দিছিলোঁ। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ পাতত দিয়া মাছ। দেখিবলৈ কি ধুনীয়া হৈছে নহয়নে? আৰু খুব ধুনীয়া গোন্ধ এটা ওলাইছে মাছখিনিৰ পৰা। যদি মই কেমেৰাৰ সহায়ত আপোনালোকলৈ গোন্ধও শুঙাই দিব পাৰিলোঁ হয়, নিশ্চয় দিলোঁহেঁতেন। এতিয়া মই মাছখিনি ভালদৰে এনেদৰে পিটিকি লৈছোঁ, যাতে আটাইখিনি আকৌ ভালদৰে মিক্স হৈ যায়। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ পাতত দিয়া মাছ। গতিকে এতিয়াৰ পৰা যিসকলৰ ঘৰত কলপাত নাই, তেওঁলোকে পাতত দিয়া মাছ নাখাওঁ বুলি ভাবিব নালাগে। আপোনালোকেও এনেদৰে বনাই চাব, খুব ধুনীয়া লাগে খাবলৈ। এইফালে মই আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ। যিহেতু টেঙাৰ জোল হয়, সেইবাবে মই আইনাৰ বাতি এটাই লৈছোঁ। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ গৰম দিনত খাব পৰা একেবাৰে ইজি আৰু টেষ্টি থালি এখন। গতিকে মোৰ ৰেচিপিটোনো আপোনালোকে কেনেকুৱা পালে মোক জনাবচোন। আৰু যদি ভাল লাগিল মোৰ ৰেচিপিটো, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।